কেইদিনমানৰ পৰা আপোনালোকে দেখি আছে কণ্টিনিউৱাছলি APPL দলৰ কামৰ প্ৰতি আকৰ্ষিত হৈ পেলাই বিভিন্ন সমাজৰ পৰা বিভিন্ন দলৰ পৰা মানুহখিনি আমাৰ তাত আহি যোগদান কৰি আছে। আজি আপোনালোকে যিসকল দেখিছে তেওঁলোক সাধাৰণ মানুহ নহয়, একোজন চৰ্দাৰৰ লগত 200, 300, 400 প্লাকাৰ্ডছ আছে। আমি আজি বাইপুখুৰী, ওৰাং, ধনচিৰি তিনিটা বাগানৰ চৰ্দাৰসকল, যিখন বাবুসকল বা SCMSৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰীসকল তেওঁলোক আহি যোগদান কৰিছে। গতিকে এই সকল লোক যে বাগানৰ লিডাৰ কেইজন আহি যোগদান কৰাত আমাৰ আকৌ ওৰাং, বাইপুখুৰী, ধনচিৰি তিনিটা বাগানতে আমি আৰু শক্তিশালী আজিৰ পৰা হ'লো। তেওঁলোকৰ সহায়ত আমি বাগানত আৰু সোমাব পাৰিম বুলি আশা কৰিছোঁ। যোগদান কাৰ্যসূচী কি হৈছে? চাওক, যোগদান কাৰ্যসূচীত আজি আমি যেতিয়া তেওঁলোকক সুধিলোঁ আপোনালোক কিহৰ কাৰণে APPL দলত যোগদান কৰিছে, তেওঁলোকে প্ৰত্যেকজনে কৈছে যে APPL দলৰ নীতি আদৰ্শ ভাল পাই পেলাই আমি আহিছোঁ। লগতে কেইদিনমান আগতে হৈ যোৱা যিটো এপইণ্টমেণ্ট আছিলে GT-PGT টিচাৰ্ছৰ এপইণ্টমেণ্টখিনি ইমান ভালকৈ ফেয়াৰ হোৱাৰ কাৰণে মানুহখিনি ভাল পাইছে। বাগানৰ একদম চিধা গাঁৱলীয়া ল'ৰা ছোৱালীয়ে চাকৰি পাইছে। সেইটো দেখি তেওঁলোক আৰু দলৰ প্ৰতি আকৰ্ষিত হৈছে, এই চৰকাৰৰ প্ৰতি আকৰ্ষিত হোৱা বুলি তেওঁলোকে জনাইছে। আৰু এই যোগদানে আপোনালোকে জানে এতিয়ালৈকে আমি কণ্টিনিউৱাছলি যোগদান কৰাই আছোঁ। আৰু আমি এতিয়া কেইদিনমানৰ পৰা যোগদানটো আমি বাল্ক জইনিংটো অলপ ষ্টপ কৰি ৰখাৰ পিছতো এতিয়া কণ্টিনিউৱাছলি আমাৰ ওপৰত প্ৰেছাৰ আহি আছে। ডেইলি যোগদান লওক। প্ৰত্যেকটো জেগাৰ পৰা যোগদানৰ কাৰণে কণ্টেক্ট কৰি আছে। আৰু এই যোগদানে সূচাইছে বা এই যিটো মানুহৰ APPLৰ প্ৰতি আকৰ্ষিত হোৱাই দেখাইছে যে 5 এইবাৰ ট্ৰেক্টৰ বা APPLে জিকি যাব। আৰু বাকী গোটেইখিনি দলত আপোনালোকে দেখিছে এতিয়ালৈকে মিটিং আৰম্ভ কৰাই নাই, কিন্তু আমাৰ মিটিংখিনি যি স্পীডত হৈ আছে বা যেনেকৈ আমাৰ প্ৰতি মানুহ আহি আছে। আৰু BPFৰ তো কথা কৈ লাভেই নাই। BPFৰ বাচ্চা পোৱালীকেইটাক লৈ পেলাইহে এতিয়া ভাগৰমাছ দৌৰি আছে। তেওঁৰ লগত যিকেইজন মেইন নেতা আছিল, নেতাকেইজনতো ওলাই আহিলেই তেওঁৰ লগৰ পৰা। BPF দল গঠন কৰোঁতে যিখিনি মানুহ তেওঁৰ লগত আছিলে সেই মানুহখিনি মেইন পিলাৰকেইটা আজি লগত নাই। হাগ্ৰামা অকলে এই সৰু পোৱালীকেইটা লৈ পেলাই এতিয়া তেওঁলোকৰ কালচাৰটোৱে হৈছে গালি পাৰা, বেলেগক গালি পাৰি থাকে। আমাৰ ইভেন মাজবাট সমষ্টিৰ MLA, সন্মানীয় MLAও আজিকালি খুব সেই কালচাৰটো শিকিছে, বেলেগক গালি পাৰিয়ে থকা দেখি পাওঁ। গতিকে এই তেওঁলোকৰ পৰা অতিষ্ঠ হৈ পেলাই 17 বছৰৰ যিটো ৰাইজে নাপায়, যিখিনি কষ্ট পাইছে, আমাৰ তেওঁৰ লগত থাকি কাম কৰা বহুত যিখিনি ল'ৰা ছোৱালী 17 বছৰ থকাৰ পিছতো একো এটা সুবিধা নাপাই পেলাই তেওঁলোকে APPLত আহিলে সমাজৰ কাৰণে কিবা এটা কৰিব পাৰিব বুলি তেওঁলোক আজি APPL দলত যোগদান কৰিছে। আৰু এওঁলোক অহা গোটেই এই এক্সপিৰিয়েঞ্চখিনি মানুহখিনি হওক, ফ্ৰেছ মানুহখিনি হওক, নিউ ভোটাৰখিনিও আহি আছে আমাৰ তাত। এই গোটেই গ্ৰুপটো অহাৰ পিছত আমি একদম শক্তিশালী হৈছোঁ আৰু আমি ইয়াৰ পৰা 100% জিকি যাম। আজি 35 জন হৈছে টোটেল জইনিং যদি মই চাব যাওঁ। আৰু এই 35 জন সাধাৰণ মানুহ নহয়, গোটেইকেইজন আপোনালোকৰ চৰ্দাৰ বা বাবু ৰেংকৰ মানুহখিনি। গতিকে এই 35 আপোনাৰ 35 ইনটু 100 বুলি ধৰিব পাৰে আপুনি মিনিমাম। 3500 মানুহ জইন হোৱাৰ দৰে বৰাবৰ কাম হ'ব এইটোৱে।